2 মিনিটত যিকোনো ছবি ওলোটাকৈ আঁকিবলৈ সক্ষম বজালীৰ যুৱক প্ৰণৱ তবিলদাৰ। প্ৰাইম টাইম নিউজৰ কেমেৰাৰ সন্মুখত এই যুৱকজনে এটা এটাকৈ কেনেদৰে ওলোটাকৈ চিত্ৰ অংকন কৰিছে চাওক। সঁচাকৈ আচৰিত এই যুৱকজনৰ প্ৰতিভা। বজালী মহকুমাৰ অন্তৰ্গত নিত্যানন্দ টুপ্লাই পাণবাৰীৰ এজন যুৱক চিত্ৰশিল্পী, নাম প্ৰণৱ তবিলদাৰ। মহাত্মা গান্ধী, জুবিন গাৰ্গ, সৰ্বপল্লী ৰাধাকৃষ্ণন, গড় আদি যিকোনো চিত্ৰ এই যুৱকজনে ওলোটাকৈ মাত্ৰ 2 মিনিটতে অংকন কৰিব পাৰে। বহুতে পাল্টাকৈ ছবি আঁকে, মোৰ অলপ ব্যতিক্ৰমী ৰূপত মই আঁকিব বিচাৰিছোঁ। এই আপোনাৰ ভৱিষ্যত পৰিকল্পনা ভাল ডাঙৰ আৰ্টিষ্ট হ'বলৈ। এই ক্ষেত্ৰত কিবা চৰকাৰক ক'ব বিচাৰে? মই সাহস বুলি ভালে, কাৰণ মোৰ টকা পইচা ইমান নাই। মই এখন প্ৰাইভেট স্কুলত কাম কৰি আছোঁ, শংকৰদেৱ শিশু বিদ্যা নিকেতন নিত্যানন্দত। তাৰে মই বিষয় ছবি আচাৰ্য। প্ৰণৱ তবিলদাৰ বৰ্তমান কৰ্মৰত এখন ব্যক্তিগত শিক্ষানুষ্ঠানত। প্ৰাইম টাইম নিউজৰ পৰিয়ালৰ তৰফৰ পৰা আমিও তেখেতক ধন্যবাদ জনালোঁ এই বিৰল প্ৰতিভাৰ গৰাকী হ'বলৈ তেওঁ কৰা সাধনাৰ বাবে।